এয়া তিনিআলি অৱস্থা, তিনিআলি ভাগিছেগৈ এটাই। এয়া মইনাদাৰ অৱস্থা বেয়া। এইটোৱে আছিলে তিনিআলি। নোৱালি তেলীয়াপথাৰ ভীমপুৰ মাথাউৰিয়ে নদীয়ে সহায় গোটেই অৱস্থা নাইকিয়া কৰিলে। এয়া গোটেই মাথাউৰি পানী এফাল নাইকিয়া হৈ গ'ল। পানী বাঢ়ি আছে, গৰা খহাই আছে। বাকী মানুহে ঘৰ ভাঙিয়ে আছে, ভাঙিয়ে থাকিব লাগিব। গোটেইখন আধা। সকলো দোকানী বা দোকান বস্তুবিলাক ইয়াৰ হোটেল আছিলে, এটা ধুনীয়া সুন্দৰ ঘৰ। এই ঘৰটো এইটো এটা সম্পূৰ্ণ তিনিআলি আছিলে, তিনিআলি এতিয়া একোৱেই নাই। দোকান পোহাৰ চব ভাঙি মেলি আদায় হৈ গ'ল। গোটেই খহনীয়াই মানুহৰ অৱস্থা নাইকিয়া কৰিছে। এইবোৰ ঘৰ দুৱাৰ চব ভাঙি চিঙি আদায়। বাকী কি হ'ব ক'ব নোৱাৰি। এইডোখৰতে এইখনত আছিলে আমাৰ দোকান, আৰু এইডোখৰত আছিলে এখন ফাৰ্মেচি ভাগি আদায়। এইপিনে আছিলে হোলচেলৰ দোকান, আৰু এইপিনে ইয়াৰ ঠাইতে গৰাখহনীয়া। এইটোৱে আছিলে তিনিআলি। এয়া সহিবলগীয়া এইটো তিনিআলি আছিলে। খুঁটাটো কাৰেণ্টৰ খুঁটাটো থকা জেগাটোৱে আছিলে মেইন তিনিআলি, য'ত নেকি এইটো এতিয়া সহায় অৱস্থা বেয়া। মানুহ চব গৈ ত'ত আলৈ এঠানি হ'বলগীয়া হৈছে। এই পৰিস্থিতি বেয়া, ফাট মেলি আছে চাওক কিমান ডোখৰ। এয়া তিনিআলি অৱস্থা, তিনিআলি ভাগিছেগৈ এটাই। এইখন আছিলে ফ্ৰিজুহঁতৰ দোকান, কাপোৰ চিলোৱা। এইখন আছিলে কম্পিউটাৰ, আৰু এইপিনে এইখন আছিলে ফাৰ্মেচি, আৰু এইখন আছিলে গেলামালৰ। এইখনো গেলামালয় আছিলে এদাই এতিয়া। এইটো পিছ চাইডে এটা ঘৰ আছিলে, ভাঙি চিঙি এদাই কৰিলে এতিয়া। এয়া তিনিআলি পৰিস্থিতি অৱস্থা নাই একো। তিনিআলি শেষ, চব ধ্বংস পণ্ড, খতম, এদাই হৈ গ'ল। এয়া মইনাদাৰ অৱস্থা বেয়া, ঘৰ